لأشجاركم والتراب. তো গাইজ কি খবৰ আপোনালোকৰ বহুত দিনৰ মই ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ মোৰ লগত জানক লৈ আজি ভিডিঅ' ষ্টাৰ্ট কৰিম ভাবিছোঁ জান কোন হয় আপোনালোকে গম পাব লগত আছে জান তো আপোনালোকে দেখা মোৰ বেকত আছে ইফালে বহুত দিন ভিডিঅ' বনাব পৰা নাছিলোঁ জানৰ লগত ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আকৌ ব্লগিং ষ্টাৰ্ট কৰিম দেখাই আছোঁ জান কোন হাই তো জান হ'ল ইয়ে তো মানে মৰমত আমি জান বুলি মাতো অৰিজিনেল নামটো প্ৰজ্ঞান জানে আপোনালোকে আৰু ই মোৰ ভিডিঅ'ত দেখা পায়ে আছিলে আপোনালোকে আহিব আজি কিমান দিন হ'ল তোৰ আহিব ই গাইছ আহিব 15 দিনমান হ'ল আমাৰ ইয়াতে আহিছে শিৱসাগৰতে থাকে ই জানে ন আপোনালোকে ইহঁতৰ ঘৰত গৈছিলোঁ মই একজেগাত যাব আহিছোঁ আৰু বহুত দিনৰ মই ভিডিঅ' কৰিব ওলাইছোঁ মানে হাতত কেমেৰাটো হাতত তুলি লৈছোঁ ভিডিঅ' বহুত দিন বনোৱা নাই কি এইবিলাক চব পিছত কথা পাতি থাকিম তো গাইছ বহুত দিনৰ মই ভিডিঅ' বনাইছোঁ তো বহুত কথা নোলাব পাৰে জাষ্ট আজি ভিডিঅ' ক্লিপবিলাকহে দেখাই থাকিম তো কি কৰোঁ আজি দিনটোত তো আপোনালোকে চাই থাকক আৰু মই ঘৰত ব্যস্ত হৈ থকাৰ কাৰণে আৰু মই ঘৰত ইমান এটা নাথাকোঁ সেইকাৰণে ভিডিঅ' ইমান বনাব পৰা নাই আৰু ভিডিঅ' বনাওঁতে মই এৰিয়ে দিছিলোঁ আপোনালোকক কওঁ ভিডিঅ' কণ্টিনিউ লাগে নালাগে কিছুমান মোক লগ পাই থাকিলে সুধি থাকে ভিডিঅ' লাগে তো ভিডিঅ' যদি লাগে আপোনালোকক কণ্টিনিউ কৰিম আকৌ ভাল ব্লগ দিম নেক্সট লেভেল ব্লগ দিব ষ্টাৰ্ট কৰিম আৰু কি পাৰোঁ দেখাব আজি হয়তো বহুত কথা ক'ব নোৱাৰিব পাৰোঁ বেয়া আছে নহ'ব তো আপোনালোকৰ কি খবৰ সেইটো কওক খালি কমেণ্টত কওক তো গাইছ আমি দুয়োটাই হেলমেট পিন্ধি লৈছোঁ এইফালে জানো পিন্ধি লৈছোঁ তো বলক যাই আছোঁ তো গাইছ জানক মানে ইমান দিন থকাৰ কাৰণে মই বহুত টাইম দিবই পৰা নাই মোৰ ঘৰ বনোৱা কামত ব্যস্ত হৈ আছিলোঁ যি আধা আধি কমপ্লিট হ'লে ঘৰ বনোৱা জানে দেখাই পাইছে ই বাৰু বেয়া পোৱা নাই বুজি পাইছে বাৰু মই কিমান ব্যস্ত হৈ আছোঁ তো আজিৰ পৰা ইয়াক অকণমান টাইম দিব চেষ্টা কৰিছোঁ মানে ইহঁতৰ দাদা মই অলপ ফুৰিছিলোঁতো তো ইয়াক আজি অলপ ফুৰাব লৈ যাওঁ ক'ত লৈ যাওঁ মানে মোৰ কামতো আহিছোঁ কিবা কিবি কামত ইয়াক ফুৰাই লৈ আহোঁ এয়া মই চাৰিআলি এমাহ দিলা পালোঁ ভিতৰত যাওঁ যাই বস্তুকেইটা পাই নে নাপায় চাই লওঁ ত'ত চলোঁ তো গৈছে এইফালে ইয়াৰ ব্ৰেক পেড দুটা মানে গাড়ী ব্ৰেক পেড চেঞ্জ কৰিব আহিছোঁ তো ব্ৰেক পেড দুটা ল'ব আহিলোঁ আৰু অইল চিল চেঞ্জ কৰিব লাগে তো অইল দুটাও লৈ ল'লোঁ ইয়ামাহ দিলা আছোঁ পে'মেণ্টটো কৰিলোঁ নহ'লে পে'মেণ্ট ৰিটাৰ্ণ কৰিবৰ কাৰণে মোৰ তাত খুচুৰা নাই সেইকাৰণে পে'মেণ্টটো কৰি লওঁ এইফালে ইয়াৰ জান পূৰা বহি আছে তো ডিলাৰত বহি আছোঁ তো তাৰপিছত যাই গাড়ীখনৰ কাম কিবা কিবি আছে তো তেনেকৈ কৰিম তো তেনেকুৱাটোত চলোঁ চাৰিআলিৰ পৰা আহিলোঁ মানে চাৰিআলিৰ পৰা আকৌ ৰিটাৰ্ণ ঘৰ আহিব লগা হ'ল কাৰণ এই জানে কিবা এটা বস্তু ইয়াৰ আট্টানিত মই এৰি থৈ গ'লোঁ তো আকৌ ৰিটাৰ্ণ আহি ঘৰত ল'ব লগা হ'ল তো এতিয়া আকৌ চিপাঝাৰ যাম মানে বস্তুখিনি লৈ যাই আকৌ চিপাঝাৰত ফিটিং কৰিম আকৌ জানক কিবা কিবি ভোক লাগিছে মোৰো ভোক লাগি আছে তো কিবা এটা খাই ল'ব লাগিব তো তেনেকৈ আৰু এইফালে জানে গাড়ীত বহি আছে ইয়াৰ বহুত জোচত ভিডিঅ' বনাব পৰা নাই বহুত বেমাৰ হৈ আছিল 5 দিন নে 4 দিন মই বিচনাতো থাকিলোঁ বেমাৰত বহুত জ্বৰ কিবা কিবি হ'ল বতৰ চেঞ্জ হোৱাৰ কাৰণে বৰষুণতো তিতি দিলোঁ সেইকাৰণে তো তেনেকৈ তো এতিয়া যাই আছোঁ চিপাঝাৰত যাওঁ যাই কামখিনি কৰি লৈ সোনকালে আকৌ ঘৰ আহিব লাগিব তো তেনেকৈ আৰু আমাৰ ইয়াৰে নাৰিকলি মন্দিৰ বোলে চিনি নাপায় তো মানে আহি পোৱা নাইতো গতিকে নাৰিকলি মন্দিৰ পাৰিলে এবাৰ দেখাই লৈ আহিম তাক তেনেকৈ ভিডিঅ' যদি পাৰোঁ বনাই দিম তো তেনেকৈ ত'ত চলোঁ তো ভিডিঅ' বনাইছোঁ তো সেইকাৰণে এইফালে যাম এইফালে মই মানে চিপাঝাৰত আহি পালোঁ তো মানে বহুত ভোক লাগিছে তো ভোক লাগিছে নাই মানে আমি ডিচিজন কৰিছিলোঁ যে চাওমিন খাম কিন্তু চাওমিন খালি পেট ভয় নহয় নাজানো সেইকাৰণে আমি কি খাম এতিয়া পৰঠা খাম পূৰা পেট ভৰাই দিম তো দুটাই খাই লওঁ অৰ্ডাৰ দিছোঁ আহিলে তো যাম খাই লওঁ তো গাইজ খোৱা লোৱা পেট ফুৰা হৈ গ'ল তো এতিয়া চিপাঝাৰৰ টাউন ইয়াক দেখাই আছোঁ জানক মানে ফুৰাব লৈছোঁ তো তেনেকৈ দেখাই লওঁ অলপ لأشجاركم والتراب ليك الهنا والأمان ليك القوة يا وطن ليك الحب يا وطن لأشجاركم والتراب ليك الهنا والأمان